हेलो गाइस एया माকৈ গোটা মাকৈ মই এৰাই ফেলে সুইটকৰ্ন বনাব লৈছো আৰু সকলোৱে গোটা মাকৈটো এৰাই ফেলে সুইটকৰ্ন বনাব নোৱাৰে কিয়কি ইটো এৰাবলে বহুত টান হয় আৰু আপোনালোকক মই আজি একেবাৰে সহজ আৰু সৰল আইডিয়া দি আছো কেনেকৈ এৰাব পাৰি বহুত সহজ মই এটা এৰাৱালৈ আৰু ইটোৰ অকন এৰুৱা হৈছে তথাপি মই আপোনাক দেখাই আছো মাজৰ পৰা দেখাম এই কাৰণে চাব ফাৰ্স্ট স্টেপটো হল আপোনালোকে এটা এনেকে কটাৰীখন অলপ সাৱধানে ধৰিব বেছি যে ধাৰ হয় ফাৰ্স্ট স্টেপ মই ইয়াৰ পৰা নেদেখাও কিয়কি মই এৰালুৱে মই পাহৰি গলো ভিডিওটো কৰিবলৈ এইকাৰণে মাজৰ পৰা দেখাম এইটো সব ফাৰ্স্ট এনেকে দুবাৰ মান বেছিকে হুমাই নিদিব কটাৰীখন এনেকে দুবাৰ মান দিব তাৰছত এফালৰ পৰা দিব চাগে দেখি আছে বুধই ভালকে চাব কিন্তু আৰু কটাৰীখন কিন্তু সাৱধানে ধৰিব আৰু ধাৰ নোহোৱা কটাৰী হলে ভাল খালি অলপ জোঙা থাকা ল'ব এইটো মই কৰিলো নহয় চাব তাৰপিছত এটা খালি আপোনালোকে এৰাই ল'ব অলপ জোৰ দি ফেলে ফাৰ্ষ্টৰটো খালি এৰাই ল'ব তাৰপিছত সহজ হৈ যায় এই সব এটা অকণ এনেকা কৰি ফেলে এৰাই ল'ব এটা এৰাওঁতে অকমান এনেকুৱা হয় একো নাই তাৰপিছত এফালে দিও সোমাই এনেকা কৰি দিব এই দেখিছে ওলাই গ'ল ন ফাৰ্ষ্টৰটো অকণ টান লাগিব ওলাওঁতে একো নাই তাৰ পিছৰ কিটা বহুত সহজ হয় এটো দেখিছে ওলাই গ'ল ধুনীয়াকৈ ওলাই গ'ল এটো দেখিছে তাৰপিছত এইটো লাইন এৰালো ন এইটো দেখিছে না এতিয়া চাব সেকেন্ড স্টেপ কিটা বহুত সহজে এৰুৱা যায় এটো চাব এফালে এবাৰ দিলে ৰব মোৰ হেই হৈছে উল্টা হৈছে এইয়া এফালে এফালে দিব এনেকে দিব এনেকে দিব এনেকে দিব দেখিছে নে এই সব এনেকে দিব এনেকে কটাৰীখন অকন ভালকে ধৰিব আৰু ধাৰ কটাৰী পাৰিলে নলবয়ে আৰু যদি লয় সাৱধানে ল'ব খালি কটাৰীখন এনেকে দিব এই সব হৈ গ'ল নে অতি সহজ তাৰ পিছত আপুনি হাতেৰে এইটো বস্তু এনেকে দিলে ওলাই গ'ল এই সব দেখিছে নে কেনেকুৱা অতি সুন্দৰভাৱে ওলাই আহিছে সব বেছি টাইম নালাগে এইয়া ওলাই গ'ল দেখিলে মই গোটেইখিনি এনেকে বলাম এটা ওলাইছোৱে এটো দেখিছে গোটেইটো ওলাইছো এটা আৰু এটো মই ওলাইছিলো খালি খিনি আপোনালোকক দেখাবৰ কাৰণে বাস মাজৰ পৰা দেখাই দিলো তেতিয়া আপোনালোকে বুজি পাব একাৰণে দেখালো আৰু সুইটকৰ্ন বনাব চাগে জানে বুধহয় আৰু যদি ইটোৰে সুইটকৰ্ন বনাই পোৱা নাই তেনেহলে মই এটো প্ৰেসাৰ কুকাৰত বইল কৰি লও 4-5টা মান সিটি মাৰি লম নৰম হোৱাৰ কাৰণে তাৰ পিছত আৰু বাকিখিনি বস্তু চাই থাকো বাকিখিনি মোৰ চিলি ফ্লেক্স হে হল হেইবাবে মই ঘৰতে কৰি আছো আপোনালোকে কিন্তু ঘৰত কৰিব পাৰে চিলি ফ্লেক্স এনেকুৱা কৰি শুকান জলকীয়া যদি আছে অকন গৰম কৰি এয়া সকলো ৰেডি হল এতিয়া মই বস্তুখিনি ইয়াতে মিক্স কৰিম চাই থাকক ইয়াতে মই এটা কৰ্নখিনি ঢালি ললো মগত আৰু এতিয়া মই ইয়াতে পিয়াজ তাৰপিছত বিলাহী দিম এটা নিমখ ব্ল্যাক পেপাৰ চিলি ফ্লেক্স আৰু ইয়া বাটাৰ যিমান লাগে আপোনালোকৰ সোৱাদ অনুযায়ী দি থাকিব কোনো কথা নাই যোনে যিমান ভাল পায় এতিয়া অকণ নেমু দিম আৰু মই অকণ কলা নিমখো দিছো কলা নিমখটো এটো কাৰণে দিও যে অকণ সোৱাদটো ভাল আহে আৰু এটা কথা যে আপোনালোকে মছলাও দিব পাৰে যোনে যি ভাল পায় ইয়াতে ৰেড চিলি পাউডাৰ আৰু চাট মছলাও দিব পাৰে আৰু ভাল লাগিলে জনাব কেনেকুৱা হৈছে ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু কিবা জানিবলৈ আছে তেনেহলে মোৰ কমেন্ট বক্সত কমেন্ট